হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ভাগৱত গীতাৰ এটি কাহিনী ক'ম, যাৰ সহায়ত আপুনি বুজিব পাৰিব যে ভাল মানুহৰ লগত আচলতে কিয় প্ৰায়ে বেয়া হয়। নমস্কাৰ, মই হীৰকজ্যোতি কলিতা। আপোনালোকে চাই আছে ইনস্পায়াৰিং অসম। এজন গৰখীয়া ল'ৰা আছিল। সি ভগৱানক বহুত ভক্তি কৰিছিল। বছৰ বছৰ ধৰি খুব ভক্তিভাৱে সি ভগৱানৰ পূজা আৰাধনা কৰি গৈছিল। বহুত বছৰৰ পিছত গৰখীয়াজনৰ পূজা অৰ্চনাত সন্তুষ্ট হৈ ভগৱানে তাক দৰ্শন দিলে। সাক্ষাৎ ভগৱানক সি চকুৰ আগত দেখি প্ৰভুৰ চৰণত ধৰি ক'লে, হে প্ৰভু, মই বছৰ বছৰ ধৰি এই দিনটোৰে অপেক্ষা কৰি আছিলোঁ। প্ৰভু, মই সদায় আপোনাক একে স্থানতে একেধৰণে থিয় হৈ থকা দেখিছোঁ। সেয়ে মই ভাবিছোঁ আপোনাৰ চাগে ভক্তক এনেকৈয়ে দৰ্শন দি থাকি ভাগৰ লাগিছে। গতিকে প্ৰভু, আপুনি যদি বিচাৰে আপোনাৰ ঠাইত মই এদিনৰ বাবে শিলৰ মূৰ্তি হৈ থাকিব পাৰোঁ। আৰু আপোনাৰ যদি একো আপত্তি নাথাকে তেন্তে আপুনি মোৰ ৰূপ ধাৰণ কৰি এবাৰ গোটেইখন গাঁও ঘূৰি আহক। ভগৱানে নিজৰ ভক্তজনৰ এনেকুৱা ভক্তি দেখি অভিভূত হ'ল আৰু ভক্তজনৰ কথামতে কৰিবলৈ মান্তি হ'ল। কিন্তু ভগৱানে গৰখীয়া ল'ৰাজনক এটা চৰ্ত ধৰি দিলে। চৰ্তটোত ভগৱানে ল'ৰাজনক ক'লে যে তুমি তোমাৰ ওচৰলৈ অহা, অৰ্থাৎ ভগৱানৰ ওচৰলৈ অহা সকলোবোৰ মানুহৰে প্ৰাৰ্থনাবোৰ কেৱল মৌন হৈ শুনিবা আৰু বেলেগ একো কৰিবলৈ যত্ন নকৰিবা, কাৰণ সকলোৰে ভাগ্য ইতিমধ্যে মই লিখি থৈছোঁ। ভগৱানৰ এই চৰ্ত শুনি সি আচৰিত হ'ল। ল'ৰাজনে ভাবিলে, এই চৰ্তৰ অৰ্থ এইটোৱে যে ভগৱানে আমি কৰা প্ৰাৰ্থনাবোৰ নুশুনি কেৱল পূৰ্বতে নিৰ্ধাৰিত ভাগ্যৰ ওপৰত আমাক চলিবলৈ এৰি দিয়ে। তথাপিও ভগৱানৰ কথাৰ ওপৰত মাত নামাতি ভাবি চিন্তি এদিনৰ বাবে ভগৱানৰ ঠাইত শিলৰ মূৰ্তি হৈ থিয় হৈ থাকিল। প্ৰথম মন্দিৰলৈ এজন অলপ বয়সীয়া লোক আহিল। লোকজনে ভগৱানক উদ্দেশ্যি প্ৰাৰ্থনা কৰি ক'লে যে, হে প্ৰভু, মই নতুনকৈ ব্যৱসায় এটি আৰম্ভ কৰিছোঁ, গতিকে আপুনি যেন মোৰ ব্যৱসায়টো সফল হোৱাত সহায় কৰে। আৰু প্ৰাৰ্থনা কৰি যেতিয়া সি তাৰ পৰা যাব ল'লে, তেতিয়া তেওঁৰ ধনৰ টোপোলাটো তেওঁ গম নোপোৱাকৈয়ে সৰি পৰিল। কিন্তু এইবোৰ দেখিও ল'ৰাজনে মনে মনে ৰ'ব লগা হ'ল ভগৱানে দিয়া চৰ্তটোৰ কাৰণে। তাৰ পিছত তালৈ এজন ফটা চিটা কাপোৰ পিন্ধা খুব দুখীয়া ধৰণৰ এজন লোক আহিল। মানুহজনে সেমেকা মনেৰে দুচকুত অশ্ৰু লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে, হে প্ৰভু, আপুনি মোক কিহৰ শাস্তি দিছে? মোৰ ঘৰত খাবলৈ সুদকণ এটাও নাই। ল'ৰা ছোৱালী কেইটা ভোকতে মৰিব লৈছে। দয়া কৰক প্ৰভু, মোক অলপ সহায় কৰক। প্ৰাৰ্থনা কৰি যাবলৈ লওঁতে তাৰ দৃষ্টি সেই পৰি থকা ধনৰ টোপোলাটোৰ ওপৰত পৰিল। ধনৰ টোপোলাটো পাই সি আনন্দতে ভগৱানক সহস্ৰ প্ৰণাম জনাই তাৰ পৰা আঁতৰি গ'ল। তাৰ পিছত তাত এজন সাগৰীয় নাবিক আহিলে আৰু ভগৱানক প্ৰাৰ্থনা কৰি ক'লে যে, হে প্ৰভু, মই এটি কামৰ সন্ধানত নাৱেৰে সিপাৰলৈ যাত্ৰা কৰিবলৈ ওলাইছোঁ। গতিকে আপোনাৰ কৃপাত যাতে মোৰ যাত্ৰা মংগল হয় তাৰে কামনাৰে আপোনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু তেওঁ প্ৰাৰ্থনা কৰি থাকোঁতে ধনৰ টোপোলাটো হেৰুওৱা ব্যৱসায়ীজন নিজৰ লগোৱাবিলাকৰ লগত আহি তাত উপস্থিত হয়। ব্যৱসায়ীজন আহিয়ে নাবিকজনক ক'লে যে, মোৰ পিছত তুমিয়ে ইয়ালৈ আহিছা, গতিকে নিশ্চয় তুমিয়ে মোৰ ধনৰ টোপোলাটো চুৰ কৰিছা। গতিকে তোমাক আমি বন্দী কৰি লৈ যাম। এই সকলোবোৰ ঘটনা দেখি শুনি ল'ৰাজনে ভাবিলে যে, মই মোৰ চকুৰ সন্মুখতে ইমান অন্যায় কেনেকৈ সহ্য কৰিম? মই কাৰোৰে লগত অন্যায় হ'ব দিব নোৱাৰো। আৰু এনেকৈয়ে ভাবি সি ভগৱানে দিয়া চৰ্ত পাহৰি কৈ পেলালে যে ব্যৱসায়ীজনৰ ধনৰ টোপোলাটো আচলতে দুখীয়া লোক এজনৰ লগতহে আছে। তাৰ পিছত ব্যৱসায়ীজনে সেই দুখীয়া লোকজনক ধৰি কাৰাগাৰত ভৰাই থলে। ইপিনে নাবিকজনেও তাৰ যাত্ৰা আৰম্ভ কৰিলে। ব্যৱসায়ীজনেও তাৰ নিজৰ হেৰুৱা ধনখিনি লৈ ঘৰলৈ উভতিল। সন্ধিয়া ভগৱানে দিনটো ঘূৰি ফুৰি ল'ৰাজনৰ ওচৰলৈ উভতি আহিল। তেতিয়া ল'ৰাজনে দিনটোৰ কাহিনী ভগৱানক শুনালে। ভগৱানে ল'ৰাজনক ক'লে যে, হে ভক্ত, তুমি কাৰোৰে কাম সিদ্ধি নকৰিলা। সেই ব্যৱসায়ীজনে অসৎ উপায়েৰে ধন অৰ্জন কৰে আৰু সেই ধনৰ টোপোলাটো পৰি যোৱাত একো লোকচান নাছিল, বৰং লাভহে আছিল। দুখীয়া লোকজনৰো অলপ সহায় হ'ল হয় আৰু তেওঁৰো কিছু পাপ খণ্ডন হ'লহেঁতেন। আৰু সেই নাবিকজন যদি কাৰাগাৰত বন্দী হৈ থাকিলহেঁতেন তেন্তে আজি তেওঁৰ প্ৰাণ ৰক্ষা পৰিলহেঁতেন, কাৰণ যিখন সমুদ্ৰত তেওঁ যাত্ৰা কৰিব তাত আজি প্ৰবল ধুমুহা বলিব। গৰখীয়াজনে ভগৱানে ৰাতিপুৱা দিয়া চৰ্তৰ অৰ্থ বুজিব পাৰি মনতে বহুত দুখ পালে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ,
আমাৰ জীৱনতো বহুত সময়ত এনেকুৱা পৰিস্থিতি আহে য'ত আমি ভাবো যে ভগৱানে আমাৰ লগত কিয় ইমান অন্যায় কৰিলে, কিন্তু আপোনাৰ সেই জটিল পৰিস্থিতি বা সমস্যাৰ আঁৰত লুকাই থকা ভগৱানৰ ইচ্ছাৰ বিষয়ে আমি বুজিব নোৱাৰোঁ। গতিকে বিপদত পৰা সময়ত কেৱল ভগৱানক দোষ দি নাথাকি তাৰ পৰা হাত সৰা উপায় উলিয়াই তাৰ পৰা আঁতৰি আহিব লাগে, কাৰণ ভগৱানে আপোনাৰ কপালত বা আপোনাৰ ভাগ্যত আন কিবা ভাল লিখি থৈছে। চ' আজিলৈ ইমানে। হাঁহি থাকা, হঁহুৱাই থাকা, সুখত থাকা। জয় হিন্দ, বন্দে মাতৰম।